আজি আমি আহি আছোঁ চিপাঝাৰৰ এটা প্ৰসিদ্ধ মন্দিৰ, যিটো মন্দিৰত আমাৰ গৰখীয়াসকলে আমি শুনি অহা দিনৰে পৰা আমি গম পাওঁ যে গৰখীয়াসকলে বছৰত এবাৰকৈ তাত পূজা অৰ্চনা কৰে আৰু তেওঁলোকৰ যি মনৰ বাসনা, মনৰ যি কামনা সেইবিলাক পূৰণ হয়। কাৰণ খেতিয়কবিলাকৰ আশ্ৰয়স্থল হিচাপে আমাৰ এই সমগ্ৰ চিপাঝাৰখনৰে এখন বৃহৎ পথাৰ হৈছে মহৰীয়া পথাৰ, মহৰীয়া দল। এই মহৰীয়া দলতে অৱস্থিত হৈ আছে এইটো গৰখীয়া মন্দিৰ, য'ত বছৰত এবাৰকৈ পূজা মানে সেই কাজখন পতা হয়, গোসাঁইখন পতা হয়। তাত সমগ্ৰ এই অঞ্চলৰ সমগ্ৰ গৰখীয়াই আহি পূজা অৰ্চনা কৰে আৰু নানান ধৰণৰ ধূপ নৈবেদ্যৰে তেওঁলোকৰ আদ্য দেৱতাক তেওঁলোকে স্তুতি কৰে। আহক আপোনালোকে মোৰ লগত আহি থাকক আৰু আজি আমি দেখুৱাব বিচাৰিছোঁ আজি এই আমাৰ চিপাঝাৰৰ প্ৰসিদ্ধ সেই মন্দিৰটি। আহক, এয়া আমি আহি পালোঁ আমাৰ চিপাঝাৰ অঞ্চলৰ এই প্ৰসিদ্ধ মন্দিৰটোলৈ। এতিয়া বৰ্তমান এই মন্দিৰটো নিৰ্মীয়মান অৱস্থাত আছে, নতুনকৈ গঢ় দিয়া হৈছে। বিভিন্ন দান বৰঙণিৰে বিভিন্নজনে ইয়াত আৰ্থিক সহায় অনুদান আগবঢ়াইছে। ঠিক তেনেধৰণে এই বস্তুটো, এই মন্দিৰটো এতিয়া আমি নিৰ্মীয়মান অৱস্থাত দেখিবলৈ পাইছোঁ। হয়তো সম্পূৰ্ণ হৈ উঠাৰ পিছত এইটো এটা জাকত জিলিকা মন্দিৰ ৰূপে পৰিগণিত হ'ব। এইবাৰ আমি দেখুৱাব বিচাৰিছোঁ আপোনালোকক যে চিপাঝাৰ অঞ্চলৰ সৰ্ববৃহৎ মহৰীয়া পথাৰখন, মহৰীয়া দলটো আচলতে কিমান বিশাল হ'ব পাৰে। এবাৰ আপোনালোকক নিজ চকুৰে চাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। চাওক কিমান বিশাল এখন পথাৰ। কৃষ্ণ, আচলতে এই জেগাটোত আহি এনেকুৱা ভাল লাগিছে, আচলতে মন পৰিষ্কাৰ হৈ গৈছে, মন পৰিস্ফুট হৈ গৈছে। সঁচাকৈ যেতিয়া আমি আমাৰ আৰাধ্য দেৱতাৰ উপাসনাস্থলীলৈ যাওঁ তেতিয়া আমাৰ মনবিলাক সঁচাকৈ পৰিষ্কাৰ হৈ আহে আৰু ভাল হৈ আহে। আজিও ঠিক তেনে ব্যতিক্ৰম নহয়। আমি যদিও পথাৰৰ মাজৰ এটি মন্দিৰলৈ আহিছোঁ, পথাৰৰ মাজত থকা এই মন্দিৰটো গৰখীয়া মন্দিৰ চিপাঝাৰ অঞ্চলত, সঁচাকৈ মন ভাল লাগি গ'ল। পুনৰ এবাৰ আমি সেৱা জনাইছোঁ। এইবাৰ আপোনালোকক মই আন এটি আৰু সুন্দৰ আৰু বেছি ভাল লগা এটি দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ বা ক'বলৈ বিচাৰিছোঁ। এই পথাৰৰ মাজতে যেতিয়া কোনোবা খেতিয়কে আহি এটা জুপুৰি বান্ধি লয়, সেই জুপুৰিতে যাৰ সপোনবোৰ ফলিয়াবলৈ চেষ্টা কৰে, সেইবোৰ আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। কেমেৰাৰ সন্মুখত আছে এটি এটি সৰু সৰু পজা, য'ত কৃষকবিলাকে নিশাটো কটায়, দিনটো কটায়, তেওঁলোকৰ ভাগৰুৱা মন তাত পেলাই দিয়ে আৰু তেওঁলোকৰ সপোনৰ বীজবোৰ ইয়াৰ পৰা তুলি ঘৰলৈকে লৈ যায়। আমি আপোনালোকক দেখুৱাব বিচাৰিম বা আমি পৰালৈকে চেষ্টা কৰিম যে আমি ওচৰৰ পৰা আপোনালোকক সেই ঘৰসমূহ দেখুৱাবৰ কাৰণে, খেতিয়কসকলে কি পৰিস্থিতিত তাত থাকে বা কি ধৰণে খায়, কি ধৰণে শুৱে, সেই বিষয়ে আমি দেখুৱাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম। আহক এতিয়া আমাৰ লগত। যেতিয়া বাৰিষা সময় হয় ইয়াত পানী একদম পূৰা ভৰ্তি হৈ থাকে। এতিয়া এইবিলাক খৰাং বতৰৰ কাৰণে এইবিলাক ফালি চিৰি গৈছে মাটিবিলাক। তথাপি কেমেৰাটো মই ওচৰলৈ লৈ আহিবৰ কাৰণে অনুৰোধ। ইয়াত চাওক পানী এতিয়া তলত আছে, মানে বৰষুণ পৰিলতো, এতিয়া পানীটো লাহে লাহে আহিব, আকৌ জীপাল হৈ উঠিব, নতুন নতুন বন গজিব। আমি বহুতো খোজকাঢ়ি বৰ্তমান পালোঁ আহি আমাৰ যিটো গন্তব্য স্থান আছিলে, যিবিলাক আমি সৰু সৰু পজা, খেতিয়কৰ সৰু সৰু পজা পথাৰৰ মাজত থকা, সেইবিলাকৰ ওচৰলৈকে আহি পাইছোঁ। আৰু আহক বাৰু। এতিয়া আমি এটা ঘৰ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। তাৰ আগতে আমি এবিধ বিশেষ ফল আমি দেখুৱাব বিচাৰিছোঁ। ইমান ধুনীয়াকৈ পকি আছে, একদম পূৰা হালধীয়া হৈ পকি আছে, দেখিছেনে? দেখিলেই খাওঁ খাওঁ লাগে। আচলতে আমাৰ পৃথিৱীখনৰ প্ৰকৃত যিটো সুখ, সেই সুখটো এইবিলাক জেগাত পোৱা যায়। আচলতে কৃষকৰ য'ত বুকুৰ লৈ পেলাই বিভিন্ন গছ তাৰ পৰা উৎপাদন হয়, বিভিন্ন ফল উৎপাদন হয়, সেইবিলাক যিবিলাক আমি খাই থাকোঁ, সেই প্ৰকৃত সুখটো এইবিলাক অঞ্চলত পোৱা যায়। এইটো এটা পজা য'ত আমাৰ খেতিয়কসকল থাকে, খুব আৰামেৰে থাকে, খুব মানে তৃপ্তিৰে থাকে। এগৰাকী খেতিয়ক, আহক আগবাঢ়ি আহক।
আপোনাৰ নামটো কওক। লক্ষী বৰুৱা। ইয়াত কিমান বছৰ হৈছে বাৰু আপোনাৰ? মানে তেখেতে সৰু কালিৰ পৰা এই পথাৰৰ মাজতে এই গৃহৰ মাজতে তেখেতলোকৰ সপোনবোৰ ৰচি আছে। ইয়াত থাকি কেনেকুৱা লাগে বাৰু? ঘৰত থাকি ভাল লাগে ইয়াত। ঘৰতকৈ ইয়াত বেছি ভাল লাগে, এই কথাটো কৈছে। ঠিক আছে, আমি আপোনাৰ পৰা এটা অমিতা খাম, বেয়াটো নাপায়? ঠিক আছে দিয়ক বাৰু। মই পুনৰ এবাৰ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই এটি পজা ইয়াত ইমান ধুনীয়াকৈ থাকে মানুহবিলাক, আৰু এইফালে চাৰিওফালে মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। কিছু দূৰে দূৰে বিভিন্ন পজা আছে। এতিয়া আমি আমাৰ এগৰাকী চিনাকি ব্যক্তি অচ্যুত শইকীয়া, অচ্যুতদাৰ ঘৰত আমি অচ্যুতদাৰ যিটো ঘৰ আছে, যিটো পজা আছে, তালৈকে গৈ আছোঁ। আহক। যেতিয়া বানপানী হয়, পানীটো বেছি হৈ যায়, তেতিয়া চলাচল কৰিবৰ কাৰণে এইবিলাক মানুহ ইপাৰৰ পৰা সিপাৰলৈ, ইয়াৰ পৰা এই পথাৰৰ মাজৰ পৰা সেইখন গাঁৱৰ লগত যোগাযোগ স্থাপন কৰিবৰ কাৰণে এখন বিশেষ বাহনখন মই সযতনে ৰাখিছে, সেইখন দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আচলতে এইবিলাক যে গছ দেখিছে নহয় ইয়াতে, এইবিলাক ৰঙালাও গছ। ইয়াৰ ফাকে ফাকে হয়তো ৰঙালাও ওলাব, হয়তো ইতিমধ্যে তেওঁলোকে ছিঙি পেলাই বিক্ৰী কৰিলে, ঘৰত নিলে। কিন্তু এইবিলাক ৰঙালাও গছ ইয়াত বিভিন্ন, এই যে আপোনালোকে খেতিবোৰ দেখিছে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা। ইয়াতে কোনো ধৰণৰ কৃত্ৰিমতা নাই, কোনো সাৰ ঔষধ এই ধৰণৰ ব্যৱহাৰ নহয়, একদম জৈৱিক পদ্ধতিৰে হোৱা ঘৰুৱা। এয়া দেখিছে, আপোনালোকে দেখিছে, এয়া গোবৰ গৰুৰ মল। এইবাৰ আমি দেখুৱাব বিচাৰিছোঁ, এইটো মাকৈ খেতি। মাকৈ ইয়াতে কমকৈ ৰুইছে, আচলতে বেছি নহয়, এনেই হয়তো দুই এটা মাকৈ খাব, নহ'লে গৰুৰ খাদ্যৰ কাৰণে ৰুইছে, এনেকুৱা হ'ব পাৰে। এয়া মাকৈ খেতি। এয়া আচলতে একদম সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে হোৱা এতিয়া অমিতা আমি গছৰ পৰা পাৰি লৈ আহিছোঁ, এতিয়া কাটিছোঁ, আৰু এতিয়া আমি ইয়াক খাম ধুনীয়াকৈ। আৰু এটি বিশেষ বস্তু আমি দেখুৱাব বিচাৰিছোঁ। এই যে আপোনালোকৰ খুঁটিবিলাক দেখিছে, এনেকুৱা অসংখ্য খুঁটি আছে। ইয়াৰ অৰ্থটো হৈছে ইয়াত থকা যিমানবোৰ মানুহ আছে সকলোৰে গৰুবিলাক ইয়াতে বান্ধে। আচলতে যিমানবিলাক জাগালৈ আমি গ'লোঁ এই যান্ত্ৰিকতাৰ যুগত, আমি আচলতে কেৱল দৌৰি আছিলোঁ। দৌৰি আমি বিভিন্ন জেগালৈ গৈছোঁ, কিন্তু আজি এই ঠাইখিনিৰ নিচিনা ক'তো আমি শান্তি নাপালোঁ। বহুত ভাল লাগিছে, ভাগৰ লাগিছে, কিন্তু ভাল লাগিছে।